কনসনেন্টৰ আগত কি ব্যৱহাৰ হয় জানো ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ কনসনেন্ট হ'ল 19টা তো 19টাৰ ভিতৰত সবকেইটাৰ আগতে আমি এ ব্যৱহাৰ কৰিব লাগিব কিন্তু এইচ কনসনেন্টটো যেতিয়া এইচৰ উচ্চাৰণ যেতিয়া সাইলেন্ট থাকিব উজ্জ্ব থাকিব ইয়াৰ আগত সদায় আমি এন আৰ্টিকল হে ব্যৱহাৰ কৰিব লাগিব হৈছে ইয়াতে দিয়া হৈছে কেট কেট কনসনেন্ট সাউন্ড কৰিছে ইয়াতে আমি এ আৰ্টিকল ব্যৱহাৰ কৰিম প্ৰতি উদাহৰণক চাওক ইয়াতে দিছে ডগ ডগ কনসনেন্ট সাউন্ড কৰিছে ইয়াতে আমি এ ব্যৱহাৰ কৰিম এইচৰ কনসনেন্ট সাউন্ডটো দেখাই দিম ইয়াতে চাওক যেনেকুৱাকৈ ইয়াতে হাউচ হ্যাট উচ্চাৰণটো চাওক হাউচ হাউচ এইটো কিন্তু সাইলেন্ট থাকা নাই ইয়াৰ আগত আমি এ আৰ্টিকল ব্যৱহাৰ কৰিম ইয়াতে চাওক পৰৱৰ্তী উদাহৰণ চাওক হেড আছে ইয়াতে আমি সদায় এ আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব ইয়াৰ কিন্তু সাউন্ড উজ্জ্ব থাকা নাই ইয়াৰ সেইকাৰণে ইয়াতে আমি এ ব্যৱহাৰ কৰিম এন ব্যৱহাৰ নকৰোঁ তাৰপিছত চাওক হট ইয়াতো এইচটো সাইলেন্ট থাকা নাই সেইকাৰণে ইয়াত আমি এ ব্যৱহাৰ কৰিম এ আৰ্টিকল ব্যৱহাৰ কৰিম কিন্তু এইচৰ উচ্চাৰণ যেতিয়া সাইলেন্ট থাকিব ইয়াৰ আগত সদায় আমি এন হে ব্যৱহাৰ কৰিম ইয়াতে উচ্চাৰণটো চাওক আৱাৰ এইচটো ইয়াতে আছে কিন্তু ইয়াৰ সাউন্ডটো হোৱা নাই আৱাৰ কৰিছে উচ্চাৰণটো হোৱা নাই সেইকাৰণে ইয়াৰ আগত আমি কি এন আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব পৰৱৰ্তীটো চাওক অনেষ্ট অনেষ্ট এইচটো কনসনেন্ট হয়ও কিন্তু ইয়াতে সাইলেন্ট হৈ আছে কোনো উচ্চাৰণ হোৱা নাই সেইকাৰণে ইয়াৰ আগতে সদায় আমি এন আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব পৰৱৰ্তী উদাহৰণ চাওক অনেষ্টি অনেষ্টি হনেষ্টি কিন্তু নহয় অনেষ্টি সেইকাৰণে ইয়াৰ আগতে সদায় আমি এন আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব তাৰপিছত আছে কিছুমান এভ্ৰিভিয়েশ্যন মানে সংক্ষিপ্ত নাম থাকিব পাৰে যাক ইংৰাজীত কোৱা হয় এভ্ৰিভিয়েশ্যন আৰু অসমীয়াত কোৱা সংক্ষিপ্ত নাম তো উদাহৰণ দিলে আমি গম পাম কি সংক্ষিপ্ত নাম হয় তো এই সংক্ষিপ্ত নামৰ আগত সদায় আমি যেতিয়া সংক্ষিপ্ত নামৰ আগৰ যিটো যদি ভাৱেলৰ দৰে সাউন্ড কৰে তেতিয়া ইয়াৰ আগত আমি সদায় এন আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব আকৌ যদি সংক্ষিপ্ত নাম হৈও যদি কনসনেন্টৰ সাউন্ড কৰে তেতিয়া তাৰ আগত সদায় আমি এ হে আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব উদাহৰণৰ সহায়ত আমি ইয়াতে জানিম চাওক ইয়াতে আমি এভ্ৰিভিয়েশ্যন কেইটামান লৈছোঁ যেনেকুৱাকৈ এম এল এ প্ৰনাউন্সিয়েশ্যন কৰি চাওক আপোনালোকে ইয়াতে কিন্তু প্ৰথমতে এ আহিছে ভাৱেল সাউন্ড কৰিছে কিন্তু ইয়াতে কনসনেন্ট আছে যেহেতু আগতে এম আমি ভাবিম যে ইয়াতে কনসনেন্ট এ বহাব লাগিব কিন্তু ইয়াতে যদি কোনোবাই এ দিয়ে তেতিয়াহ'লে সম্পূৰ্ণ ভুল হ'ব তো ইয়াতে আমি সদায় ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো চাব লাগিব আৰু ইয়াতে আমি এন আৰ্টিকল বহাই দিম পৰৱৰ্তী চাওক ইয়াতে দিয়া আছে এম এ ইয়াৰ সাউন্ডটো চাওক এম এ তো ইয়াৰ ভাৱেলৰ দৰে সাউন্ড কৰিছে কাৰণে ইয়াতে আমি সদায় এন আৰ্টিকল ব্যৱহাৰ কৰিম পৰৱৰ্তী উদাহৰণ চাওক ইয়াতে দিয়া আছে আমি ইয়াতে সাউন্ড কৰিছে ভাৱেলৰ তো ইয়াতে আমি সদায় এন আৰ্টিকল ব্যৱহাৰ কৰিম কনসনেন্টৰ আগত সদায় আমি জানো কি এ আৰ্টিকল ব্যৱহাৰ কৰে কিন্তু সংক্ষিপ্ত নাম বা এভ্ৰিভিয়েশ্যনৰ আগত সদায় যেতিয়া ভাৱেলৰ দৰে সাউন্ড কৰিব তেতিয়া ইয়াৰ আগতে সদায় আমি কনসনেন্ট থাকিলেও আমি এন আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব আৰু যদি কনসনেন্টটো যদি কনসনেন্টৰ দৰে উচ্চাৰণ কৰে তেতিয়া ইয়াৰ আগত সদায় আমি এ আৰ্টিকল ব্যৱহাৰ কৰিম পৰৱৰ্তী উদাহৰণত চাওক ইয়াতে দিয়া আছে এন চি চি প্ৰনাউন্সিয়েশ্যন কৰি চাওক ইয়াতে ভাৱেলৰ দৰে সাউন্ড কৰাৰ কাৰণে ইয়াতে আমি এন আৰ্টিকল ব্যৱহাৰ কৰিছোঁ পৰৱৰ্তী চাওক নামৰ আৰু কনসনেন্ট থকা এইটো সংক্ষিপ্ত যেতিয়া ভাৱেলৰ দৰে উচ্চাৰণ কৰিব তেতিয়া ইয়াৰ আগতে আমি সদায় এন আৰ্টিকল ব্যৱহাৰ কৰিম কিন্তু যদি কনসনেন্ট সংক্ষিপ্ত নাম থাকিও যদি কনসনেন্টৰ দৰে সাউন্ড কৰে তেতিয়া সদায় তাতে আমি কি ব্যৱহাৰ কৰিব লাগিব সদায় আমি এ আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব উদাহৰণ চাওক ইয়াতে বি এ ইয়াতে কিন্তু ভাৱেলৰ দৰে সাউন্ড কৰা নাই ইয়াতে আমি সদায় এ আৰ্টিকল ব্যৱহাৰ কৰিম বি বি চি ইয়াতে কিন্তু ভাৱেলৰ সাউন্ড কৰা নাই ইয়াতে কনসনেন্টৰ সাউন্ড কৰিছে ইয়াতে আমি সদায় এ আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব বা দি কেতিয়া উচ্চাৰণ কৰা হয় কেতিয়া প্ৰনাউন্সিয়েশ্যন কৰা হয় আগতে এই দা বা দিৰ ওপৰত ভিডিঅ' দিয়া আছে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া হ'ব আপোনালোকে এই লিংকত যাই কিনে এই ভিডিঅ'টো চাব পাৰিব ক'ত দা প্ৰনাউন্সিয়েশ্যন কৰিব লাগিব আৰু ক'ত দি প্ৰনাউন্সিয়েশ্যন কৰিব লাগিব তো আহক ক'ত দা আৰ্টিকল ব্যৱহাৰ কৰা হয় বা দি আৰ্টিকল ব্যৱহাৰ কৰা হয় আমি এই ভিডিঅ'টোৰ সহায়তে গম পাম ডাঙৰ ধৰ্মগ্ৰন্থ পাহাৰ পৰ্বত ডাঙৰ নদী সাগৰ মহাসাগৰ আদিৰ নামৰ আগত সদায় আমি দা আৰ্টিকল ব্যৱহাৰ কৰিব লাগে ইয়াৰ উপৰি আমি চাৰি দিশৰ আগত সদায় আমি দা আৰ্টিকল ব্যৱহাৰ কৰিব লাগে তো আহক ইয়াতে আমি কেইটামান উদাহৰণ দিছোঁ ৰামায়ণ এটা ধৰ্মগ্ৰন্থৰ নাম তো ইয়াতে আমি দা আৰ্টিকল ব্যৱহাৰ কৰিম পৰৱৰ্তী উদাহৰণত আমি চাম মহাভাৰতা এটা ধৰ্মগ্ৰন্থৰ নাম তো এই ধৰ্মগ্ৰন্থৰ নামৰ আগত সদায় আমি দা আৰ্টিকল ব্যৱহাৰ কৰিম তো ইয়াতে আমি দা আৰ্টিকল ব্যৱহাৰ কৰিছোঁ পৰৱৰ্তী ধৰ্মগ্ৰন্থৰ নাম কুৰাণ তো ইয়াৰ আগত সদায় আমি দা আৰ্টিকল ব্যৱহাৰ কৰিম পৰৱৰ্তী আন এক নদীৰ নাম ব্ৰহ্মপুত্ৰ তো ইয়াৰ আগতে নদীৰ নাম যেহেতু নদীৰ নামৰ আগত সাগৰৰ নামৰ আগত সদায় দা আৰ্টিকল ব্যৱহাৰ কৰিব লাগে তো ইয়াতে আমি দা আৰ্টিকল ব্যৱহাৰ কৰিম পৰৱৰ্তী আন এক উদাহৰণ চাম হিমালয়া এটা পৰ্বতৰ নাম
এভারেষ্ট শৃংগ, তো ইয়াৰ আগতো আমি সদায় দ্য আৰ্টিকল ব্যৱহাৰ কৰিম। গংগা এটা নদীৰ নাম, তো ইয়াৰ আগতো সদায় আমি কি ব্যৱহাৰ কৰিব লাগিব, কি আৰ্টিকল, দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব। পৰৱৰ্তী আন এক উদাহৰণত চাওঁ আমি, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, ছান ৰাইজেছ ইন দ্য ইষ্ট, তো ইয়াতো আমি কি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব। তো ইয়াতে আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিম। ইন এটলাণ্টিক অ'চিয়ান, তো ইয়াতো আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব। তো ইয়াতে আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিম। আৰ্টিছ ৰাউণ্ড, তো ইয়াতো আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব। ছুপাৰলেটিভ ডিগ্ৰীৰ আগত সদায় দ্য ব্যৱহাৰ কৰিব লাগে, যেনে সুমা ইজ দ্য বেষ্ট বয় ইন আৱাৰ ক্লাছ, ৰহিম ইজ দ্য ৱৰ্ষ্ট প্লেয়াৰ ইন দ্য টিম, মাউণ্ট এভাৰেষ্ট ইন দ্য হাইয়েষ্ট পিক ইন দ্য